নৱজ্যোতি ৰাজবংশীৰ কথা আৰু আবৃত্তিৰে গুৱাহাটী মহানগৰীৰ ব্যস্ত ছোৱালীজনী গুৱাহাটীৰ ব্যস্ত চহৰৰ মাজত বিলীন হৈ থকা ছোৱালীজনী আজিও বিচাৰি ফুৰিছোঁ তোমাক। গুৱাহাটীৰ ব্যস্ত চহৰৰ মাজত বিলীন হৈ থকা ছোৱালীজনী তোমাক বিচাৰি চলাথ কৰিছোঁ। সিদিনাখনো চানমাৰীৰ অভাৰ ব্ৰিজেৰে তুমি পাৰ হৈ গৈছিলা। সেইদিনাৰ পৰা আজিও বিচাৰি ফুৰিছোঁ তোমাক, আজিও বিচাৰি ফুৰিছোঁ তোমাক। গাঁৱৰ পৰা যিদিনা তুমি গুৱাহাটীমুখী হৈছিলা সেইদিনাৰ পৰা তুমি ক'ৰবাত হেৰাই থাকিলা আৰু মই তোমাক বিচাৰি আজিও ব্যস্ত চহৰৰ মাজত। তুমি ক'ত আছা, কি কৰিছা মই একো নাজানো। শুনা পাইছিলোঁ তুমি হেনো মালিগাঁৱৰ কোনোবা এঠাইত থকা। জানা, বহুদিন মালিগাঁৱৰ অহা যোৱা ৰাস্তাত অপেক্ষা কৰিলোঁ, কিন্তু তুমি নাই। তুমিতো জানাই গুৱাহাটী বুলিলে জালুকবাৰী, আদাবাৰী, মালিগাঁও, পল্টন বজাৰ আৰু অন্য। তোমাক বিচাৰি মই বৰ নিঠুৰ হৈ পৰিছোঁ। কেতিয়াবা ভাব হয় তুমি কি জানে কাৰোবাৰ দুবাহুত হেৰাই গ'লা, কাৰোবাক লৈ সপোন ৰচিলা। জানা, ব্যস্ত চহৰৰ উদাসী সন্ধ্যাবোৰে আজিকালি মোক বৰ আমনি কৰে। তোমাৰ বাৰু মনত পৰেনে সেই সোণোৱালী দিনবোৰৰ কথা, সেই বৰষুণ জাকৰ কথা? আমি যে একেলগে তিতিছিলোঁ সেই বৰষুণ জাকত। বহুত মনত পৰে সেই বৰষুণ জাকৰ কথা, মোৰ বহুত মনত পৰে। হঠাৎ শুনা পাইছোঁ তুমি হেনো গণেশগুৰি নয়নপুৰত ৱাইলেণ্ড ফ'ৰত থকা। এদিন কিন্তু তোমাক বিচাৰি যামেই যাম।